আসসালামু আলাইকুম, ঈদ মুবাৰক। আমি আজি ঈদৰ দিন ৰাতিপুৱা হৈছে ফজৰৰ নামাজ আমি ঘৰতে বাপ বেটাই পঢ়িম। মাকে পঢ়িব, ছোৱালীটো নপঢ়ে। দিনত আমি ভিডিঅ'টো নিদিওঁ, ৰাতিহে আপোনালোকক ভিডিঅ'টো দিম। সেইকাৰণে ৰাতিপুৱাৰ পৰা আপোনালোকক কি কৰোঁ সেইখিনি বস্তু আপোনালোকক অকণমান দেখাই দিম। আহকচোন। মই মোৰ Alhamdulillah Rabbil Alamin Ar-Rahmanir Rahim Maliki Yawmiddin Iyyaka na'budu wa iyyaka nasta'in. হাই ফ্ৰেণ্ডছ, আমি আজি দিনৰ দিনটো ঘাইঘৰত গ'লোঁ। অৱশ্যে মিছেছ যোৱা নাছিলে, আমি তিনিজন গ'লোঁ আৰু তাৰ পৰা দিনৰ দিনটো তাতে ব্যস্ত থাকিলোঁ। তাৰ পৰা আহিলোঁ, আহি এতিয়া ঈশাৰ নামাজ পঢ়িলোঁ। ঈশাৰ নামাজ পঢ়ি উঠি আপোনালোককনো কি ভিডিঅ' দেখাম, অকণমান আমাৰ বিষয়ে কওঁ। মিছেছৰ গাটো আজি সিমান ভাল নহয়। তাৰ আগতে মই আপোনালোকক কৈ লওঁ যে যোৱাকালি মই এটা ডেন্স মাৰিছিলোঁ। ডেন্সটো কিয় মাৰিব লগা হ'ল, বাবু আৰু মাইনা মিক্স টাকাটাকত ইহঁতে ভিডিঅ' দিয়ে। যোৱাকালি মই বজাৰ কৰি অহাৰ পিছত ইহঁতে মানে খুব কৈ আছে যে আব্বা, আমাৰ মিক্স টাকাটাকত মানে ভিউজ নাই। নোহোৱাৰ কাৰণে দুইজনে কৈ বোলে বাকীবিলাকৰ আহে, আমাৰ নাহে। মোৰ অৱশ্যে বেয়াও লাগিলে। সৰুতে অলপ ডেন্স কৰিছিলোঁ, মোটামুটি 15-16-20 বছৰলৈকে মই অলপ টুকটাক মানে য'তে ত'তে বিয়া চিয়া হ'লে মানে ডেন্স অলপ কৰি দিওঁ, ফাংচন হ'লে ডেন্স কৰি দিওঁ আৰু সেনেকুৱা অলপ মনত আছে। তাকে ভাবিবলৈ ইহঁতক ক'লোঁ ব'লা আজি মই দিম, ডেন্স মাৰি মই দিম, আজি হয়নে নহয় চাওঁ দিয়ক। তাৰপিছত এনেকৈ ডেন্সটো মাৰি দিলোঁ। 2 ঘণ্টাত ইহঁতৰ ভিউজ মোটামুটি 21,000 পালে। আপোনালোকৰ আশীৰ্বাদত। মই কিন্তু কোনো কামতে লাজ নকৰোঁ, আপোনালোক সেইটোও কৈ লওঁ। মোৰ কৰ্মই ধৰ্ম। আপোনালোককো মই সদায় সন্মান কৰোঁ। যোনে যি কাম কৰিছে সদায় সন্মানৰ চকুৰে চাব লাগে। আৰু নিজৰ ল'ৰা ছোৱালীক মাক দেউতাকে কোনোদিন কষ্ট পাব নিদিয়ে, কষ্টত থাকিব নিদিয়ে। কষ্ট পাব বুলি মাক দেউতাকে বহুত কষ্ট কৰে, মোৰ বাবা মায়ে কষ্ট কৰে। আৰু আমিও যিহেতু আল্লাহ পাকে বা ঈশ্বৰে আমাকো ৰাখিছে। যাৰ নাই সিহঁতে আজি ঈদৰ দিনটো বা বিহুৰ দিনাখন সিহঁতে গম পায়। কাৰণ মোৰ ঘৰত মিছেছৰ দেউতাক আজি ঢুকাব 1 বছৰ ছমাহ বিহুত কম বয়সতে গুচি গ'ল। কাৰণ তেওঁ যোৱাকালিৰ পৰা খুব মনটো বেয়া কৰে, যোৱা ঈদতো তেওঁ নাপালে। ঈদৰ দিনাখনে যিমান যি হ'লেও নিজৰ দেউতাকে নিজৰ ছোৱালীজনীয়ে এবাৰ ফোন কৰে। কাৰণ যোৱাকালি সেইকাৰণে মই তাইৰ কথাও চিন্তা কৰি মই অলপ ফূৰ্তি ফাৰ্তা কৰোঁ। কৰিলেও নিজৰ দেউতাকৰ নিচিনাটো কেতিয়াও হ'ব নোৱাৰোঁ কাৰণে কালি দিনটো তাই খুবেই কান্দিলে। অৱশ্যে এইটো কান্দিব লাগিব, ছোৱালীয়ে নিজৰ দেউতাকক যথেষ্ট মৰম কৰে। আৰু দেউতাকেও নিজৰ ল'ৰা ছোৱালী বুলিয়ে নহয় দিয়কচোন, দুয়োজনকে যথেষ্ট মৰম কৰে। নিজৰ সামৰ্থ্য অনুযায়ী নিজৰ ল'ৰা ছোৱালীক প্ৰয়োজনীয় বস্তুখিনি আনিব চেষ্টা কৰে। ল'ৰা ছোৱালীয়ে এইখিনি বুজিব লাগিব। যেনেকৈ যোৱাকালি সিহঁতৰ মনটো বেয়া লগাৰ কাৰণে মই ডেন্স মাৰি দিলোঁ, ঠিক তেনেকৈ ঈদৰ দিনাখন বা ঈদৰ আগদিনাখন মিছেছৰ দেউতাকে মোৰ সৰুৰে এবাৰ হ'লে এবাৰ ফোন মাৰে, আমাৰ খবৰ লয়, মানে গোটেইখিনি কি আছে কি নাই, কি কৰিবা, গোটেইখিনি খবৰ লয়। অৱশ্যে মোৰো খুব বেয়া লাগিছে। ৰাতিপুৱাই উঠি আমি দোৱা কৰিছোঁ আল্লাহ পাকে যাতে যাৰ মা দেউতা নাই সকলোলৈকে দোৱা কৰিছোঁ। কাৰণ যাৰ নাই সিহে গম পায় যে আজিৰ দিনটো কেনেকুৱা। আল্লাহ পাকে আপোনালোকৰ দোৱা বৰকতত মোৰ মা দেউতা আছে, তেওঁলোকলৈকে আপোনালোকে দোৱা কৰিবা যাতে হাজাৰ হাজাৰ বছৰ মোৰ মা দেউতা জীয়াই থাকে, তেওঁলোকক যাতে শুশ্ৰূষা কৰিব পাৰোঁ। মা দেউতাৰ অভাৱ হ'লে পৃথিৱীত আৰু একো নাই, আপোনালোকেও জানে।
আৰু যদিও কোনোবাই নিজৰ মা দেউতাক সেৱা শুশ্ৰূষা কৰা নাই, মোৰ ফালৰ পৰা বহুত অনুৰোধ, মা দেউতা জীয়াই থাকোঁতেই নিজৰ কৰ্তব্যখিনি পালন কৰিব, মা দেউতাক কোনোদিন দুখত পৰিব নিদিব। কাৰণ মই নিজেই গম পাওঁ, মই ঘাইঘৰৰ পৰা উঠি আহিছোঁ, মোটামুটি বহুত দূৰ নহয়, 1 কিলোমিটাৰ অকণমান দূৰত। মইহে গম পাওঁ মা দেউতাক ৰাতিপুৱা শুই উঠিয়ে যেতিয়া মা দেউতাৰ মুখখন দেখা নাপাওঁ, মোৰহে বেয়া লাগে। আৰু যিদিনা মোৰ মা দেউতা মোৰ ঘৰত ভাত খোৱালৈকে আহে বা ইয়াত থাকিবলগীয়া আহে, মোৰ ইমান ফূৰ্তি লাগে। ঠিক তেনেকৈ মা দেউতাকৰ ল'ৰা ছোৱালী ভোকত থাকিলে যেনেকৈ নহওক আনি আনি দিব, নিজে নাখাই হ'লেও খুৱাব। আপোনালোকে জানে, সকলোৱে জানে। হয়তো মোৰ কথাখিনি কোৱাত আজি অলপ শোকোজা লাগিছে, কাৰণ মোৰ শহুৰগলৈ মন পৰিছে, যাৰ যাৰ মা দেউতা নাই সকলোকে মন পৰিছে, দুখো লাগিছে। অৱশ্যে যোৱা বছৰৰ পৰা আমাৰ অলপ ফূৰ্তিটো কমিছে, সেইকাৰণে আমি অলপ ঈদৰ দিনটো ইমান ফূৰ্তি নকৰোঁ। নকৰিলেও যিখিনি কৰিব লাগে সেইখিনি কৰোঁ। এতিয়া কি ক'ম, যে যাৰ নাই সকলোলৈকে, যাৰ মা দেউতা নাই সকলোলৈকে আমাৰ ফালৰ পৰা ঈদৰ দিনাখন দোৱা থাকিলে যাতে আল্লাই জান্নাতবাসী কৰক। আমালৈকেও আপোনালোকে দোৱা কৰিব, আৰু আমাৰ ল'ৰা ছোৱালী দুজনলৈকে দোৱা কৰিব, যাতে আল্লাহ পাকে ইহঁত দুটাকো যাতে আল্লাই ভালে কুশলে ৰাখক, ভৱিষ্যতে সুনাগৰিক ভাল মানুহ হ'বলৈ শিকক। আপোনালোকৰ ৰাইজৰ দোৱা নহ'লে একো নহয়। আপোনালোকৰ দোৱা আচল দোৱা, আপোনালোকৰ আশীৰ্বাদ আচল, ভগৱানেও চকু মুদি চাব। সেইকাৰণে আজি বেলেগ আৰু ভিডিঅ' নিদিলোঁ, আপোনালোকে বেয়া নাপাব। আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো দবাই দিব। চালাম দিয়া। আসসালামু আলাইকুম।